লকডাউনৰ সময়ছোৱাত অসমৰ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকল তীব্ৰ খাদ্য সংকটত ভুগিছে। চৰকাৰে এইসকল লোকক বিনামূলীয়াকৈ চাউল আদি যোগান ধৰিছে যদিও ই প্ৰয়োজন অনুসৰি পৰ্যাপ্ত হোৱা নাই। অসম চৰকাৰেও সেইবাবে আৰ্থিকভাৱে সচ্ছল লোকসকলক আৰ্তজনক সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ আহ্বান জনাইছে। ইতিমধ্যে অসমৰ বিভিন্ন স্থানত সদাশয় লোকসকলে আৰ্তজনক বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰি সহায়ৰ হাত আগবঢ়াইছে। উজনি অসমৰ মৰাণতো সদাশয় লোকসকলে আৰ্তজনক বিভিন্ন খাদ্য সামগ্ৰীৰ যোগান ধৰি মহানুভৱতা প্ৰদৰ্শন কৰিছে। এনে সময়তে মৰাণৰ উদীয়মান অভিনেতা গৌতম আৰু উদীয়মান ভিডিঅ' পৰিচালক সৌমাৰ বাবাই আৰ্তজনক কিছু খাদ্য সামগ্ৰী বিতৰণ কৰিছে। তদুপৰি অসম আৰোগ্য নিধিলৈ 10,000 টকা আৰ্থিক অনুদান আগবঢ়াইছে শিল্পী দুগৰাকীয়ে। শিল্পী দুগৰাকীৰ এনে মহানুভৱতাক সকলোৱে প্ৰশংসা কৰিছে। নমস্কাৰ, আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে মই সকলো ৰাইজকে এটা আহ্বান জনাইছোঁ যে যিটো চৰকাৰে লকডাউন মানি চলিলে আমাক আহ্বান জনাইছে সকলোকে যে সকলোৱে সেইটো মানি চলে, ঘৰৰ ভিতৰতে থাকক। আৰু ৰাজ্য চৰকাৰে যিখিনি আমাৰ কাৰণে পদক্ষেপ লৈছে সেইখিনিৰ কাৰণে মই চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু যিসকল আৰ্থিকভাৱে দুৰ্বল লোক তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈ কৈছে সকলোকে, যিসকলে পাৰে সামৰ্থ্য অনুযায়ী। তো এইখিনি সকলোৱে আগবঢ়াওক। আজি ময়ো তেনেকৈ আগবাঢ়িছোঁ। আমাৰ ঘৰৰ ওচৰৰে 35টা পৰিয়াললৈ যিখিনি তেওঁলোকক দৈনিক সা সামগ্ৰী লাগে সেইখিনি যোগান ধৰিছোঁ। আৰু ভৱিষ্যতে চাওঁ কিমানখিনি কৰিব পাৰোঁ। আৰু যিটো আমাৰ চৰকাৰৰ আৰোগ্য নিধি তালৈও মই টকা 10,000 মোৰ ফালৰ পৰা আগবঢ়াইছোঁ। আৰু আপোনালোকক সংবাদ মাধ্যমৰ সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ। এই লকডাউনৰ সময়ত আমাৰ সমগ্ৰ অসমতেই বহুত মানুহ খাদ্য সংকটত পৰিছে। তাৰে কিছু লোকক, কিছু খুব কম সংখ্যক মানুহক আমি যিমান পাৰোঁ নিজৰ সম্ভৱ অনুযায়ী কিবা এটা দিবলৈ চেষ্টা কৰিছোঁ। আৰু সকলোৱে যেন তেনেকৈ সহায় কৰি যায় যিসকলে পাৰে। তাকে ধন্যবাদ, আপোনালোককো ধন্যবাদ দিছোঁ, সংবাদ মাধ্যমক ধন্যবাদ। মৰাণৰ পৰা ব্যুৰো অংশুমান চাহুৰ ৰিপৰ্ট, অসম ফাৰ্ষ্ট।